Hello everyone, good morning to all. মই সুজাতা অসমৰ জুৰি চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ হাৰ্দিক স্বাগতম জ্ঞাপন কৰিলোঁ আৰু আশা কৰোঁ সকলো ঠিকে থাকে আছে। ময়ো ঠিকে আছোঁ আৰু আমাৰ ঘৰটো সকলোৰে ভালে আৰু লগতে ৰঙৰ উৎসৱ হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যিহেতু হোলী ফাকু খেলাৰ ৰঙৰ আবিৰ সনাৰ সময় এতিয়া ফাগুনেও ৰঙৰ আবিৰ সানিছে প্ৰকৃতিত লগতে ফাকুৱাও আহি গ'ল গতিকে দুইটা মিলি আৰু একেবাৰে সোণত সুৱগা চৰা হৈছে গতিকে এতিয়া এই সময়টো আনন্দৰ সময় যেহেতু বহাগ বিহু আহি পাইছে সেই গতিকে সকলোৰে ঘৰে ঘৰে পিঠা পনা যা যোগাৰ কৰিবলৈও হ'ল লাহেকৈ আৰু ফাগুনে মনবোৰ বহুত উৰুঙা কৰি তোলে। ফাগুনত পলাশ ফুলিলে মনবোৰ কিবা উৰুঙা ৰঙীনৰ লগতে উৰুঙাও হৈ যায় যেন বুকুৰ ভিতৰখন কিবা এটা উদং উদং ভাৱ তেনেকুৱা নহয়নে বাৰু? মোৰো হয়, মনটো উৰাই লৈ যায় ফাগুনৰ বতাহজাকে। পচোৱা বতাহজাকত কিনো থাকে, কি মায়া থাকে ক'ব নোৱাৰি আৰু লগতে প্ৰিয়জনৰ মনত পৰা কথাটোতো আছেই, সকলোৰে চাগে মনত পৰে, সকলোৰেতো প্ৰিয়জন আছেই, বিশেষকৈ গাভৰুসকলৰতো প্ৰেমাস্পদ থাকেই, সকলোৰে স্বাভাৱিক থকাটো আৰু লগতে সকলোৰে আৰু মনবোৰ ৰঙা কৰি তোলে। অকল প্ৰেমাস্পদ বুলিয়ে নহয়, ভালপোৱা বহু মানুহ বহু ব্যক্তি আমাৰ জীৱনত থাকে, সকলোৰে এটা এটা সুকীয়া স্থান থাকে আমাৰ জীৱনত আৰু সকলোৰে প্ৰতি থকা ভালপোৱাটো বেলেগ এটা সুকীয়া মৰ্যাদা আছে। গতিকে সকলোৰে সমান মৰ্যাদা আছে। গতিকে এই সকলোবোৰলৈ ভালপোৱাজনলৈ মনত পৰে, লগতে বিশেষজনলৈতো মনত পৰেই বাৰু। আৰু বহুত কথা কৈ দিলোঁ, বহুদিন ব্লগ কৰা নাই। আচলতে ব্লগ কৰিবলৈ মই কণ্টেণ্ট বিচাৰি নাপাওঁ, কি কণ্টেণ্ট ল'ম তাকে ভাবি থাকোঁ। মই একেবাৰে নতুন ইউটিউবত, গতিকে নাজানো কেনেকুৱা ধৰণৰ কণ্টেণ্ট ল'লে আপোনালোকে ভাল পাব, কেনেকুৱা ধৰণৰ কথা ক'লে আপোনালোকে আকৰ্ষিত হ'ব, আপোনালোকে আঁকোৱালি ল'ব মোক। গতিকে মই এনেকুৱা ধৰণৰ কথাই যেনেকুৱা ধৰণৰ মোৰ নেচাৰ যিটো সেই তেনেকুৱা ধৰণৰ কথাই মই কৈ থাকোঁ। আপোনালোকে ভাল পায়নে বেয়া পায় সেইটো নাজানো, কিন্তু ভাল পাব বুলি আশা কৰিলোঁ তাকে। আৰু লগতে এতিয়াতো কৰোণাটো গ'ল, সেইকাৰণে গ'ল একেবাৰে যোৱা নাই, কিন্তু অকণমান কৰোণাৰ প্ৰাদুৰ্ভাৱটো কমিছে। গতিকে আমি অলপ মুক্ত মনেৰে ফুৰা চকা কৰিব পাৰিছোঁ, মাস্কখন নোহোৱাকৈ কেতিয়াবা যাব পাৰিছোঁ। আগতেতো মাস্ক চেনিটাইজাৰ আমাৰ জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰিছিল। এতিয়া লাহে লাহে সেই দুটা বস্তুৰ প্ৰতি আমি অলপ অৱজ্ঞা কৰিছোঁ, অলপ গুৰুত্ব নিদিয়া হৈছোঁ, যিহেতু কৰোণাৰ প্ৰাদুৰ্ভাৱটো কমিছে। কিন্তু শুনিছোঁ চীনত বোলে আকৌ কৰোণা হৈছে, কিন্তু আমাৰ ইয়াত নেপালীহে হয়, সেইটোৱে ভগৱানৰ ওপৰত প্ৰাৰ্থনা, সকলো যাতে সুস্থ থাকে, সকলো সুখী থাকে। এই আমাৰ ভাৰতৰ, আমাৰ অসমৰ লগতে সকলো পৃথিৱীৰে জনতা সুখত থাকক, শান্তিৰে থাকক, সুস্বাস্থ্যৰে থাকক, তাকে কামনা কৰিছোঁ। আৰু আপোনালোকে কিবা এটা কণ্টেণ্ট ক'বচোন মোক, যিটো ক'লে মই ভিডিঅ' বনাব পাৰিম, তেতিয়া মই গম পাম আপোনালোকে কোনটো কণ্টেণ্ট চাবলৈ বিচাৰে। মই তেনেকুৱা কি কণ্টেণ্ট দিম ভাবি নাপাওঁ, সেইকাৰণে কৈছোঁ। আৰু আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিব। আৰু মই যিহেতু নতুন, গতিকে মোক নৱাগত হিচাপে আদৰণি জনাব বুলি আশা কৰিলোঁ। আৰু কি ক'ম, আপোনালোকে আজৰি সময়ত কি কৰি ভাল পায় বাৰু? মই ভাল পাওঁ খানা বনাই, গাৰ্ডেনিং আৰু খানা মোৰ হবি। কিন্তু মই ঘৰ চাফা কৰি বহুত বেয়া পাওঁ, এলাহ লাগে, বাধ্যত পৰি কৰোঁ, কিন্তু বহুত এলাহ লাগে মোৰ, তথাপি কৰোঁ আৰু কৰিবতো লাগিবই। আমাৰ ঘৰত তেনেকৈ কাম কৰা মানুহ নাৰাখোঁ, যিহেতু আমাৰ ঘৰ গাঁৱত, গতিকে ইয়াত তেনেকৈ পাবলৈও নাই মানুহ, গতিকে আমি এনেকৈয়ে চলোঁ, নিজে কৰি চলোঁ সকলোবোৰ কাম। ধৰক খেতি বাতিৰ কথা কোৱা নাই, খেতি বাতি বাৰু আনৰ হতুৱাই কৰে, কিন্তু ঘৰৰ কামবোৰ, ঘৰৰ যিবোৰ ঘৰুৱা কাম সেইবোৰ আমি নিজেই কৰোঁ। আৰু দেউতায়েও তেনেকৈ আমাক কৰিবলৈ শিকাইছে, গতিকে তেনেকৈ কৰোঁ। আৰু ভাত ৰন্ধা, বাচন বৰ্তন ধোৱা, ঘৰ মোচা, কাপোৰ ধোৱা, এই সকলোবোৰ কাম আমি নিজেই কৰোঁ। তেনেকৈ সৰুৰ পৰা কৰি আহিছোঁ, সেই সৰুৰ পৰা ইণ্ডিপেণ্ডেণ্ট হৈ জীয়াই আহিছোঁ। আৰু আপোনালোকেও তেনেকৈ জীয়াই আছেনে, বেলেগ ধৰণে জীয়াই আছে মোক ক'বচোন। আৰু আপোনালোকৰ মই প্ৰিয় হয়নে নহয়, বা কেনেকুৱা ধৰণৰ কথা ক'লে আপোনালোকক ভাল লাগিব, এইটো কথা প্লিজ ক'ব মোক কমেণ্টত, তেতিয়া ভাল লাগিব। আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। পুনৰবাৰ ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰঙৰ আবিৰৰ দৰে হওক আপোনালোকৰ জীৱনটো, তাৰে কামনা কৰিলোঁ। আৰু সকলো সুস্বাস্থ্যে থাকক, সুখী থাকক, ভালেৰে থাকক, তাকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। বাই বাই।